ময়ো মৰিম, আপুনিও মৰিব, আপোনাৰ পৰিয়ালো মৰিব। এই কথাখিনি কিয় কৈছোঁ কাৰণটো আপোনালোকে শুনক। চাইডত মই ভিডিঅ'টো লগাই দিছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই কমেণ্ট কৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাই লওক আগত। আপুনিও মৰিব, ময়ো মৰিম। কিয় কৈছোঁ শুনক। তাৰ প্ৰমাণ হিচাপে মই আপোনাক দি আছোঁ যে আপুনিও মৰিব, আপোনালোকৰ পৰিয়ালো মৰিব, ময়ো মৰিম, মোৰ পৰিয়ালো মৰিব, আমাৰ গাঁৱৰ সকলো মৰিব, লখিমপুৰ ধেমাজি মাজুলী শেষ হৈ যাব। তাৰ প্ৰমাণ কি চাওক, এই মাইকখন দেখিছে, এইখন হৈছে জম অহাৰ আগজাননী। লগতে এইটো ছিগনেল এটা ৰঙা লাইট আছে, সেইটো লাইট জ্বলাই আহিব। আৰু এই হৰণকেইটা যে দেখিছে, মাইককেইটা যে দেখিছে উইথ চ'লাৰ, এইখিনি হৈছে আপোনাৰ জম অহাৰ আগজাননী। কিয় কৈছোঁ মই জম অহাৰ আগজাননী? এইখন হৈছে চাইৰেন বজায়, য'ত NSPC যদি কিবা কাৰণত পানী এৰে সেইটো চাইৰেন বজায়। এতিয়া আপুনি ভাবিব চাগে NSPCত পানী এৰে এইটো সতৰ্ক কথা, কিন্তু মই জম ৰজা বুলি কিয় কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেতিয়াহে আপুনি লাভান্বিত হ'ব। এইটো হৈছে গৰা। এই গৰাটোৰ পৰা পানী উঠিবলৈ প্ৰায় 1 ফুট বাকী আছিলে। যদি গোটেইকেইখন গেট খুলিলে হ'লে তেতিয়াহ'লে পানী 100% আমাৰ গাঁও এলেকাত সোমালে হ'লে। আৰু যিখন গাঁও আমাৰ NSPCৰ পৰা অনলি 7 কিলোমিটাৰ দূৰ, সেই পাহাৰটো আপোনালোকে যে দেখি আছে, আজি ডাৱৰ আছে, ডাৱৰ থকাৰ কাৰণে গোটেইখিনি ক্লিয়াৰকৈ ওলোৱা নাই। সেই ডাঙৰ পাহাৰটো, মোৰ আঙুলি মূৰত যিটো পাহাৰ দেখাইছে, সেই পাহাৰৰ আধালৈকে ডেমটো আছে। এতিয়া আমি এইটো কাৰণে বেছি ভয় খাবলগীয়া হৈছে যে ৰঙা নদীৰ কাহিনীখিনি বা নাজিৰাৰ কাহিনীখিনি, সেই নেপালী খুঁটিৰ কাহিনীবোৰে আমাক এতিয়া ভয় খুৱাই মাৰিছে। কাৰণ কেলৈ সোৱণশিৰি তাতকৈ বহু গুণ ওপৰৰ, NSPC বহুত গুণ ওপৰৰ এটা ডেম। কাৰণ সেই পাহাৰৰ আধালৈকে ডেম আছে। সেই আধালৈকে ডেম থকা তাৰ পৰা যদি পানী আহে, ইয়াত কমচে কম 50 ফুট 40 ফুট উচ্চতাত পানী আহিব। আৰু প্ৰথম অনিষ্ট হ'ব আমাৰ সেই সোণাপুৰ গাঁওখন। এইখনেই হৈছে আমাৰ গাঁও, ইয়াত চবচে সাংঘাতিক অনিষ্ট হ'ব। এতিয়া আপোনালোকে নাজিৰাত গৈ পিনি, চৰাইদেউত গৈ পিনি, যোৰহাটত গৈ পিনি আপোনালোকে সাহাৰ্য দিছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষতিপূৰণ দিছে। তেতিয়া আমাৰ সকলোতকৈ দুখৰ বিষয় হ'ব কি, ক্ষতিপূৰণ ল'বলৈ এই এলেকাত মানুহেই নাথাকিব। ক্ষতিপূৰণ দিব মই বুজি পাইছোঁ, কিন্তু ক্ষতিপূৰণ ল'বলৈ এই এলেকাত মানুহেই নাথাকিব। তাতকৈ ডাঙৰ কথা হ'ল কি, নৰ্থ ইষ্টখন ৰেড জ'নত পৰি আছে ভূমিকম্পৰ কাৰণে। ভূমিকম্পটো এনেকৈ নহয় যে ডেমটোৰ ওচৰত নহওঁ, আমি বেলেগত হ'ম, তেনেকুৱাটো নহয়। ডেমৰ ওচৰত যদি ভূমিকম্প হয়, কিবা কাৰণত ডেম নাভাঙে, মই মানি লৈছোঁ ডেমটো বহুত সক্ৰিয়, ডেমটো নাভাঙে। কিন্তু কিবা কাৰণত যদি পাহাৰো যদি খহে, কিমান পানী আহিব পাৰে আপোনালোকে কৰোৰ ইমান হিচাপ কৰিব, গন্তি কৰি শেষ কৰিব নোৱাৰা জলৰাশি আগফালে জমা হৈ আছে। তাৰ আগফালে ইমান টন খৰি জমা হৈ আছে, যিখিনি প্ৰেছাৰ হয়তো সহ্য কৰিব নোৱাৰি পাহাৰ ভাঙি অহাৰ চান্স আছে। যিটো গৱেষক দলে NSPCটো ইয়াত হ'ব নোৱাৰে বুলি কৈছে বুলি আমি গম পাওঁ। তথাপিও চৰকাৰে নিজৰ মন মৰ্জিমতে ডেমটো বনালে, উন্নতিৰ কাৰণে কৰক, একো কথা নাই। কিন্তু ভাঙিলে যিখিনি ক্ষতি হ'ব পাৰে তাৰ কাৰণে ছেফটিটো আমাক দিয়ক, আমি নৈপৰীয়া মানুহ হিচাপে। আৰু নৈপৰীয়া মানুহক মই এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ, আপুনি কংগ্ৰেছ বুলি নাচায়, BJP বুলি নাচায়, আপুনি পুলিচ বুলি নাচায়, ডক্টৰ বুলি নাচায়, যিয়ে নহওক, যদি আপুনি টাউনত থাকে বুলি নাচায়, গাঁৱৰ বুলি নাচায়, আপোনাক মহতিয়াই লৈ যাব। গতিকে আপোনালোকে ভিডিঅ'টো মই ভাবোঁ শ্বেয়াৰ কৰিলেহে ফলপ্ৰসূ হ'ব বুলি মই ভাবোঁ। কাৰণ আমি নদী পাৰৰ মানুহ, আমি ভুক্তভোগী, আমি জানো কিমানখন গেট খুলিলে কিমান টাইমত পানী কিমান ওপৰলৈকে উঠে। নৰ্মেলি সাধাৰণতে গেট খুলিলে আমাৰ মই যিটো গৰাত থিয় হৈ আছোঁ এতিয়া, ইমান তলত আপোনালোকে পানীখিনি দেখিছে, এইখিনি প্ৰায় 1 ফুট গৰা উঠিবলৈ বাকী থাকে। গতিকে গোটেইকেইখন গেট যদি কিবা কাৰণত খুলি দিয়ে বা কিবা কাৰণত যদি আগফালে ডাৱৰ বিস্ফোৰণ হয়, তেতিয়াহ'লে ধেমাজি লখিমপুৰ সম্পূৰ্ণ নিশেষ হৈ যাব বুলি ধৰক। সাধাৰণ কয়লাৰ খনিৰ পানী ভাঙি আহিয়ে আজি যোৰহাট শিৱসাগৰ ধ্বংস কৰি দিছে। তেতিয়াহ'লে এইটো আমি দেখি থকা জ্বলা বোমাটো যদি কিবা কাৰণত বিস্ফোৰণ ঘটিবলৈ হয়, তেতিয়াহ'লে ইয়াত আপোনাক পুলিচ প্ৰশাসন, চৰকাৰ একোৱেই নাবাচিব। আপুনি কোন পক্ষৰ মানুহ সেইবিলাক ইয়াত একো চালি জাৰি নাচাব। গতিকে মহতিয়াই লৈ যোৱাটো খাটাং। তাৰমানে এতিয়া ইয়াত চাইৰেন বাজে, মই যিটো অলপ আগত আপোনালোকক দেখাইছিলোঁ মাইকখনৰ কথাটো, জমদূতৰ কথা যে কৈছিলোঁ, সেই মাইকখন বাজে কি কাৰণে? সতৰ্কৰ কাৰণে। খুব সুন্দৰ কথা। তাত গেটত ছুইচ দবোৱাৰ লগে লগে, পানী খোলাৰ লগে লগে ইয়াত চাইৰেন বাজে। কিন্তু চাইৰেন বাজিলেই যেনিবা, চাইৰেন বজোৱাৰ কাৰণে আমাৰ অনিষ্ট হৈছে বুলি মই অনুভৱ কৰোঁ। কেলৈ অনুভৱ কৰোঁ? নদীৰ তলত যিখিনি মানুহ থাকে সেইখিনি আপোনাৰ চাইৰেন বজাৰ লগে লগে ওপৰলৈ উঠি আহিব। কিন্তু যদি নদীৰ গৰাৰ ওপৰত পানী উঠে, তেতিয়া আমি ক'লৈ যাম? চাইৰেন বাজিলেই যেনিবা ক'লৈ যাম? দৌৰিটো পলাব নোৱাৰোঁ, সেইটো যিটো ডেম বনাইছে, দৌৰি পলাই ক'লৈ যাম? খুব হ'লে ধেমাজি টাউনলৈকে যাম, লখিমপুৰ টাউনলৈকে যাম, মাজুলীলৈকে যাম। ধেমাজি, মাজুলী, লখিমপুৰ ডিষ্ট্ৰিক্ট সম্পূৰ্ণ শেষ হৈ যাব, ধ্বংস হৈ যাব।
সেয়েহে যদি আপুনি নদী কাষৰীয়াৰ মানুহ হয় তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো ইমানকৈ যাতে শ্বেয়াৰ কৰক যাতে চৰকাৰী বিষয়াই গম পাওক যে আমাক নদী কিনাৰেদি এটা মাথাউৰিৰ প্ৰয়োজন হৈছে। মাথাউৰিটো খুব বেছি দীঘল নহয়, NHPCৰ পৰা ব্ৰহ্মপুত্ৰলৈকে অনলি 85 কিলোমিটাৰ হ'ব পাৰে, খুব বেছি হ'লে দুই পাৰে মিলালে 160-170 হ'ব। কাৰণ আজি শদিয়াৰ পৰা ধুবুৰীলৈকে যদি ব্ৰহ্মপুত্ৰৰ দুই পাৰে মাথাউৰি মাৰিব পাৰিছে তেতিয়াহ'লে সোৱণশিৰিত মাথাউৰি দিয়াটো একো ডাঙৰ কথা নহয়। আৰু মাথাউৰিৰ কাৰণে বহুত দূৰৰ পৰা শিল বালি আনিব দৰকাৰ নাই, নদীৰ পৰাই খানি ওপৰতে দিব পাৰিব। গতিকে আমাক এতিয়া চাওক, এতিয়া বাহিৰৰ ৰাজ্যত কাম কৰি অহাৰ হিচাপত আমাৰ অভিজ্ঞ হিচাপত আমি কওঁ যে ছেফটি ফাৰ্ষ্ট। আজি বিল্ডিং এটাও যদি তাত বনায় তাত প্ৰথমতে ছেফটিটো চায়, ছেফটিৰ কাৰণে এটা বেলেগকৈ ডিপাৰ্টমেণ্ট ৰাখে। কিন্তু আমাৰ আজি অখিল গগৈ ডাঙৰীয়াই ইমান প্ৰটেক্ট কৰি ৰাখিব নোৱাৰিলে একো কথা নাই, উন্নতিৰ কাৰণে কিবা এটা বস্তু আমাক লাগে। কিন্তু এতিয়া ডেমটো যে বনাই আছে, ডেমটো বনোৱাৰ পিছত এই নামনিৰ মানুহখিনিৰ কি অসুবিধা হ'ব পাৰে, তাৰ কাৰণে ছেফটি যিটো হ'ব লাগিছিলে সেই ছেফটিটো আমি পোৱা নাই। আজি আমাক লাইফ জেকেট এটা ব্যৱস্থা কৰা নাই। যদি কিবা কাৰণত পানী আহে লাইফ জেকেট আমি ক'ত পাম? লাইফ জেকেট এটা ব্যৱস্থা নাই। কাৰণ কেলৈ পানী অহা বহুত সময়ত মানুহ মৰাৰ পিছতহে আজি SDRF NDRF আহি উদ্ধাৰ অভিযান আৰম্ভ কৰে, কাৰণ তেতিয়ালৈকেতো মানুহ মৰি শেষেই হ'ব। সেয়েহে এতিয়া কি ক'ব বিচাৰিছোঁ, ডেমৰ কাষেদি কমেও 40-50 ফুট উচ্চতাৰ যদি এটা মাথাউৰি দিয়ে আৰু প্ৰত্যেকৰ ঘৰে ঘৰে যদি এটা লাইফ জেকেট দিয়ে, ডেম আমি বন্ধ কৰিব কোৱা নাই। যদি দিয়ে সেইকেইটা দিলে আমাৰ সোৱণশিৰি পৰিয়াৰ ধেমাজি লখিমপুৰ মাজুলী মানুহৰ কাৰণে বহুত উপকৃত হ'ব। কাৰণ ডেম চলি থাকক, একো কথা নাই, তেতিয়া চাইৰেন বাজিলেও নদীৰ তলত থকা মানুহখিনি মাথাউৰিৰ ওপৰলৈ উঠি আহিব, তেতিয়া বাচি যাব। সাধাৰণ নাগৰিক হিচাপে আমি অকল অসমৰ মানুহে সকলো অকল সংগঠনবিলাকেই হওক বা যিয়ে নহওক আমি অকল আন্দোলন কৰিহে বস্তু ল'ব লাগিব নেকি? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰোঁ, চৰকাৰী পক্ষক অনুৰোধ কৰিব বিচাৰোঁ যে সকলো বস্তু আন্দোলন কৰিয়ে যে আমি ল'ব লাগিব তেনেকুৱা নহয়। আপোনালোকে নিজে চালি জাৰি চাই সোৱণশিৰিৰ দুই পাৰে যদি দুটা মাথাউৰি আপোনালোকে নিৰ্মাণ কৰি দিয়ে, আমি সোৱণশিৰি পৰিয়া হিচাপে, ধেমাজিবাসী হিচাপে, লখিমপুৰবাসী হিচাপে, মাজুলীবাসী হিচাপে আমি নথৈ আনন্দিত হ'ম। আৰু আনন্দৰ উপৰিও এইটো খুব হ'বলগীয়া এটা বস্তু, কাৰণ এইটো এটা জ্বলন্ত উদাহৰণ আমাৰ সন্মুখত অলৰেডি আছেই। আপোনালোকে ভাবোঁ এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব। আৰু মই গোটেই জনসাধাৰণক, 3খন জিলাৰ জনসাধাৰণক আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰোঁ। যদি শ্বেয়াৰ নকৰে তেতিয়াহ'লে এইটো গালু বালু শলাকতিৰ তাল। আৰু লগতে কথাটো কি হয়, NHPCৰ ওচৰতে এখন এয়াৰফিল্ড আছে। এয়াৰফিল্ডখনৰ পৰা আমাৰ ঘৰৰ দূৰত্ব প্ৰায় 7-8 কিলোমিটাৰ হ'ব, সেইডোখৰতে আছে। আৰু ইয়াৰ পৰা বৰদলনি দূৰ আপোনাৰ 20 কিলোমিটাৰ দূৰ। তাত যদি কিবা কাৰণত টাৰ্ণিং ফিল্ডত বম পেলায়, শব্দৰ কাৰণে আমাৰ বিল্ডিং পৰ্যন্ত হিলি যায় বৰদলনি 20 কিলোমিটাৰ দূৰলৈকে। গতিকে তাৰ পৰা 1 কিলোমিটাৰ দূৰত বা 1.5 কিলোমিটাৰ দূৰত NHPC অৱস্থিত। তাত কিমান এটা কম্পন সৃষ্টি হ'ব তেতিয়াহ'লে আপোনালোকে অনুমান কৰক। 20 কিলোমিটাৰ য'ত বিল্ডিং হিলি যায়, আমি 8 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত আছোঁ, তাত আমাৰ ৱালবোৰ ফাটিবলৈ আৰম্ভ কৰিছে তাৰ বম্বিং হোৱাৰ কাৰণে। ঠিক তেনেকৈ NHPC তাৰ পৰা 1.5 কিলোমিটাৰ দূৰ, তেতিয়াহ'লে কিমান কম্পনৰ সৃষ্টি হ'ব তেতিয়াহ'লে আপোনালোকে অনুমান কৰক। সেয়েহে মই সকলোকে সোৱণশিৰি পৰিয়াৰ ৰাইজক অনুৰোধ কৰোঁ, আমি উন্নতিও কৰিব লাগিব, আমি জীয়াইও থাকিব লাগিব। যদি অসম চৰকাৰে ভাবিছে যে ধেমাজি লখিমপুৰ মাজুলীক সংহাৰ কৰি এখন অভয়াৰণ্য সৃষ্টি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে কৰক, একো আমাৰ অসুবিধা নাই। কিন্তু যদি তেনেকৈ ভবা নাই তেতিয়াহ'লে আমাক দুই কাষে প্ৰায় 40-50 ফুট উচ্চতাৰ এটা মাথাউৰি আমাৰ প্ৰয়োজন হৈছে দুই পাৰে। আৰু লগতে প্ৰত্যেক ঘৰত লাইফ জেকেট এটা ব্যৱস্থা কৰক। কিবা কাৰণত যদি মাথাউৰি ভাঙে লাইফ জেকেটটো পিন্ধি বাচিব পাৰে। এতিয়া নাজিৰাত গৈ মানুহে সহায় কৰিছে, হয় কোনোবা এখন গাঁও উৰি গৈছে, তাত গৈ মানুহ বিচাৰি পোৱা নাই কোনোবা এখন গাঁও। কিন্তু আমাৰ ইয়াত যদি এইটো কিবা কাৰণত বিস্ফোৰণ ঘটিবলৈ হয় বা পাহাৰ ভাঙিবলৈ হয় বা গোটেইকেইখন গেট খুলিবলৈ হয়, তেতিয়াহ'লে সাহায্য দিবলৈ মানুহ থাকিব, কিন্তু সাহায্য ল'বলৈ মানুহ ইয়াত নাথাকিব। গতিকে আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মৃত্যু হোৱাৰ আগে আগে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাতে গম পায়, চৰকাৰী পক্ষই যাতে গম পায় যে সোৱণশিৰি পৰিয়াৰ ৰাইজক এটা মাথাউৰিৰ প্ৰয়োজন আছে, নহ'লে ইয়াত ভীষণ পৰিস্থিতিৰ সৃষ্টি হ'ব। মোৰ লগত এজন দাদা আছে, যিজন দাদা আমি এতিয়া NHPC আগলৈকে যোৱা নাই। NHPC আগলৈকে যোৱা এই দাদাজন আমাৰ ঘৰৰ ওচৰ দাদাজন আমাৰ ঘৰৰ ওচৰৰে। দাদাৰ নামটো হৈছে দুলাল।
তেওঁ মাছ মৰাৰ কামৰ ক্ষেত্ৰে তেওঁ NSPC আগৰ ডেমৰ সিপাৰলৈকে যায়। গতিকে আমি দাদাৰ পৰা জানিম NSPCৰ আগৰ পৰিৱেশটো কি। দাদা আপুনি আগফালে মাছ মৰাৰ কামৰ কাৰণে আপুনি আগফালে যায়গৈ, গৈছিলো। এনেই পৰিৱেশটো কেনেকুৱা দেখিছে বাৰু? পৰিৱেশটো বহুত বেয়া। বহুত বেয়া ন? ইমান ডাঙৰ ডাঙৰ গছ আছে চব পানীৰ তলত। হয়। কোনোবা পৰিৱেশত যদি ডেমটো ভাঙি যায় অঁ, আমি ডাইৰেক্ট মৰি যাম। মৰি যাব ন? পানী কিমান মান আছে বাৰু এনে? পানী বহুত বহুত বেছি আছে। বহুত বেছি ন? হয়। ডাইৰেক্ট এৰি দিলে আমি খতম। খতম ন? মানে আপুনি কোৱা হিচাপত মানে যদি কিবা কাৰণত পানী এৰে সাঁতুৰিব জনা মানুহ নাবাচে তাৰমানে? নাবাচে। মানে যিখিনি কুণ্ডা আছে, খৰি আছে, খৰি আছে চব সেইখিনি আহি পিনি মানুহক সাঁতুৰিব জনাজনকো হাত ভৰি ভঙাটো খাটাং তাৰমানে। তেতিয়াহ'লে আমাক নদীৰ দুই কাষে মাথাউৰিৰ প্ৰয়োজন আছে। সেইটো আমি চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ কৰিম, আমাক যাতে মাথাউৰি এটা দিয়ে। সেইটোৱে আমাৰ হয় হয়, ঠিক আছে বাৰু, ধন্যবাদ দাদা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰোঁ যে যেতিয়া টাৰবাইন আহি আছিলে, যেতিয়া লখিমপুৰত পথ অৱৰোধ কৰা হৈছিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগ হৈ সাধাৰণ জনতাই, তেতিয়াও আপুনি কংগ্ৰেছত সক্ৰিয় মন্ত্ৰী আছিলে। এতিয়াও শেষ হ'ল, ডেমটো বনাই শেষ হ'ল, এতিয়াও আপুনি মুখ্যমন্ত্ৰী সক্ৰিয় হৈ আছে আৰু সকলোতকৈ বিশ্বাসযোগ্য মুখ্যমন্ত্ৰী অসমৰ বৰ্তমান আপুনিয়ে হৈ আছে। সেইকাৰণে আপুনি বহুতবাৰ মুখ্যমন্ত্ৰী আমাৰ অসমৰ ৰাইজে আপোনাক চিলেক্ট কৰিছে। এতিয়া ভাবোঁ এই পদক্ষেপটো যাতে আপোনাৰ হাতত কোনোবা এখন আঁচনিক কমাই দি এই পদক্ষেপটো যদি আপুনি হাতত লয়, তাৰ কাৰণে আমাৰ লখিমপুৰ, ধেমাজি, মাজুলীবাসীৰ বিনম্ৰ অনুৰোধ, এই আঁচনিখন যাতে আপুনি নেক্সট আহিবলগীয়া দিনত যাতে হাতত লয়। আৰু যিখিনি কথা কৈছে বহুতে ভাল লাগিল, সেইখিনি মানে কামখিনি কৰি দিয়ে সোনকালে। সেয়াই আৰু চৰকাৰক মোৰ ফালৰ পৰা মই দাবী জনাইছোঁ। থেংক ইউ গাইজ।